हेलो एवरीवन मोर नतुन एटा भिडिओ आपनार सकलोके पुनरबार स्वागतम जनाइছো आशा करो आपनार सकलोरे खबर खाति निश्चय भाले आरो आबारो भाले इफाले মই এতিয়া ডিউটি স্পৰ্টিং দোকান লগালে ডাইৰে হলো হয় মই এতিয়া ডিউটি যাব ওলাইছো আৰু মানুহজন যেহেতু ৰুমতে আছে ভাবি তেওঁকে লগ ধৰিলো বল বলো ডিউটিত থৈ আহিবাগে মাত্ৰ মোৰ 20 মিনিটৰ কাম আছে সেইটো কাৰণে তেনেহলে ভিডিওটো সকলে চাই থাকক বুলি আশা কৰিলো আমি ডিউটি জায়গা পালোহি পেশেন্ট গৰাকী অকমান দেৰিকে আহিব আমি অকমান সোনকালে আহিছো কাৰণ মানুহজনৰ ভৰি বিষ হৈ আছে বুলি কৈছে মই তাকে বলো মেচিনটোত অকমান বহি দিবাহি সেইটো কাৰণে অকমান সোনকালে আহিলো তেনেহলে কাম ষ্টাৰ্ট কৰিব লাগে নহয় জানো এফালে মানুহজনে লৈ আছে মেচিনৰ পৰা মাছাজ মজা লাগিব মই কিন্তু উঠিব নোৱাৰো কাৰণ মোৰ ভৰিটো ঝিনঝিনাই সেইটো মানে চাব নগল আমি ৰাতিপুৱা আহোতে ৰুমৰ পৰা ৰুটি শুকান ৰুটি আৰু আপোনাৰ কি বুলি কয় কণী আমলেট বনাই খাই আহিছো এতিয়া বলো ডিউটিত চাহ কাপ খাওঁ মানে ৰুমত চাহ কাপ সেইকাৰণে নাখালো যে ডিউটিত খামগে বুলি ভাবি পিনে তাকে এতিয়া চাহ কাপ পটাপট বনাই লওঁ এনেও দুজন মানুহে আৰু মানে মই চাহটো পাতি দিছো আৰু খাবৰ কাৰণে কি আছে চাওঁ দেই এডে বিস্কুট আছে চানা আছে কাটা বিস্কুট আছে নিমকি আছে আৰু এইফালেও এয়া মই বনাইছো চাহ গাখীৰ চাহ দিনটোত চাহ কাপ নাখালে এনে বেয়া লাগে মানে নাহি চাহ কাপলো খাই লওঁ পেচেণ্ট আহিব অকণমান দেৰিকৈ আহিব যিহেতু আজি চাহৰ লগত কি খাম এই বাবা পৰিছনো কিয় ইফালে নিমকি উলিয়াই লওঁ কেইটামান এই নিমকিটো যে খাই মই আৰু বাইদেউ ইমানেই ভাল পাওঁ শেষে হৈ থাকিলে নিমকিটো ক'লেনো কি হ'ব যিহেতু ৰুটি খাই আহিছোঁ সিমানকৈ নাখাওঁ চানা অকণমান উলিয়াই লওঁ বাদামটো বাদ দিয়ে নে বাদামো মিক্স কৰি লওঁ অকণমান মানুহজনে লৈ আছে ভৰি মাছাজ আৰু লগতে চাহ খাই আছে কি কেনেকুৱা আৰু ন আজাদী হয় নাই বাৰু নাৰ্ছ ঘৈণীয়েকজনী নাৰ্ছ হ'লে মানে এইটোৱে আজাদী ফ্ৰী ট্ৰিটমেণ্ট আমাৰ এইটোৱে খাই আছে চাহ আৰু মই লৈ আছোঁ ইয়াত ফুট মাছাজ সেইটো মেচিনটো ইয়াত ঠিক আছে আছে তোমাৰ এইটো অন কৰিব লাগে চুইচটো অন কৰি তাৰমানে দেখিছে কেনেকুৱা কৰি থাকে ভৰিটো ইয়াত ভৰাই থ'লেই হ'ল আৰু একদম ধুনীয়াকৈ মাছাজ হৈ থাকে এইটো হৈছে ফুট তোমাৰ এইডোখৰীৰ পৰা এইডোখৰী একদম ধুনীয়া মাছাজ কৰে ঠিক আছে আৰু তাৰপিছত তোমাৰ হ'ব কেলছৰ কাৰণে তোমাৰ বস্তুটো এইখিনি ধুনীয়াকৈ হেৰি কৰে ভিতৰত মানে মচকি থাকে এনেকৈ আৰু এইটো হৈছে ভাইব্ৰেট এইটো পিটিকিলে গোটেই বস্তুটো ভাইব্ৰেট হৈ থাকে ঠিক আছে তাৰপিছত মই ষ্টপ কৰিলোঁ প্ৰথমতে ভৰাই ল'লোঁ ভৰিকেইটা এনেকৈ ভৰিকেইটা ভৰাই ল'লোঁ ভৰাই পিনি প্ৰথমতে কৰি দিলোঁ চুইচটো অন কৰি দিলোঁ দেই ইয়াত তলত কৈছোঁ কেনেকুৱা কৰি আছে মানে ভৰিকেইটা এনেকৈ চেপি থাকে বস্তুটো এনেকৈ চেপি থাকে কেলছটো কৰি দিওঁ আৰু তোমাৰ ভাইব্ৰেট কৰি দিওঁ মজা লাগে আমাৰ মহাৰাণীয়ে চাহ খাই লাই বাঢ়ি আছে মই লৈ আছোঁ ফুট মাছাজ বডি মাছাজ কৰিম আৰু এতিয়া মই বডি মাছাজো কৰিম কাৰণ কি বুলি কয় মোৰ যে বেকটো বহুত পেইন হৈ আছে এইফালে পিছফালৰ ছাইডটো বহুত বেছি কেমেৰাটো লুকাই গৈছে কেমেৰা কি বুলি কয় বডি পিছফালৰ বেক ছাইডটো যে পিঠিটোৰ সৈতে বহুত বিষ হৈ আছে সেইটো কাৰণে মই ভাবিছোঁ কি অকণমান বডি মাছাজো কৰি লওঁ মানে মেচিন আছে মেচিনত জাষ্ট চুই দিব লাগে আৰু কৰি পিনি মানে একদম বডি ধুনীয়াকৈ মাছাজটো কৰি দিওঁ মই এঘণ্টাতকৈ বেছি কৰিলোঁ চাগে নাই হোৱা ন কিমান 30 মিনিট 40 মিনিট 40 মিনিটমান হ'ল চাগে মই 40 মিনিটমানৰ পৰা লৈ আছোঁ মজা লাগে মোৰ মানে ভৰি তলুকাখনৰ পৰা একদম টপিনাকেইটালৈকে অ' মাই গড কিমান মজা লাগে হ'লে নেকি বহুত ফ্ৰী হৈ গৈছে খজুৱাই
অঁ একদম এনেকৈ 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 ধৰে খজুৱাই বহুত খজুৱাই এইটোতে নহয় ন ভৰি মাছাজটোতো খজুৱাই এইটোতো কি হয় কৈ দে ব্লাড চাৰ্কুলটো অকণমান স্পীড হৈ যায় অঁ বাঢ়ি যায় মানে ৰেগুলাৰ বা কিবা এটা এনেকৈ ল'বলৈ একো প্ৰয়োজন নাই কেতিয়াবা কেতিয়াবা মাজে মাজে লোৱাটো ভাল খজুৱাইছে বোলে খজুৱাই আৰু মই এতিয়া ভৰিটো মাছাজ কৰিছোঁ বহুত খজুৱাই কিন্তু ফ্ৰী হৈ যায় কথাটো সিমানে কিন্তু এটা কথা সদায় এদিনীয়াকৈ যোনবোৰ মানুহে ব্যৱহাৰ কৰে সেইবোৰ মানুহৰ কিন্তু বহুত ভৰি বিষ হয় সেইটো মই লোকৰ ক্ষেত্ৰত বুলি নহয় মই নিজৰ ক্ষেত্ৰতে পাইছোঁ এইফালে মই বহি ল'লোঁ ফুড মাছাজটোত এইফালে মই বহি ল'লোঁ চুইচ আমাৰ বছ বহি আছে একদম ধুনীয়াকৈ চকু দি পিনি এইটো লৈ আছে কাৰণ এইটো যেতিয়া দোকানত লগোৱা হয় তাৰপিছত একো শুনা নাপায় মানে বাহিৰৰ কথা একো শুনি নাপায় আৱাজ কৰি থাকে ন গাড়ী চলোৱা নিচিনা ঘৰ ঘৰকৈ মই লৈছোঁ বাৰু আজি ৰাতিপুৱাই মোক বাইদেউ ফোন কৰিছে বোলে তই বোলে লোৱা নাই যে কালি মোৰ বহুত মূৰ বিষ হৈছিলে মই ক'লোঁ বোলো মূৰ বিষ হৈছে বাইদেউ কৈছে বোলে তই বোলে গৈ এনেও যাবি নহয় লৈ ল'বি আৰু মোক ঘৰত প্ৰায়ে গৈ থাকে কাৰণ মই ষ্টাডি কৰি আছোঁ ন পঢ়া মন নাথাকে বুলি কওঁ তই এইটো ল'বি বুলি কয় কিন্তু মোৰ ল'বলৈ মানে এলাহ লাগে সঁচা কথা ক'বলৈ মই ইমানেই এলেহুৱা নিজৰ কাৰণে সেই 5 মিনিটো মই মানে ল'বলৈ টান পাওঁ আজি লৈ ল'ম বুলি ভাবিছোঁ কাৰণ কালিৰ পৰা যিহেতু মাথা বিষ হৈ আছে সেইটো কাৰণে কিন্তু মই বাহিৰৰ একো আৱাজে নুশুনো মই অকল এতিয়া মুখে কৈহে আছোঁ পূৰা গাড়ী আৱাজ অহা নিচিনা আহি থাকে চাউণ্ডটো আমাৰ কাম বন শেষ হৈ গ'ল এতিয়া আমি হেলমেট ঘৰলৈ যাওঁ হেলমেট ৰ'ব মেচিনটো গ'ল গতিকে আমাৰ কামো খতম এতিয়া আমি ৰুমলৈ যাওঁ ভাত পানী বনাব আছে খাব আছে এই কাম আছে মেঘালয় গৈছে ট্ৰিটমেণ্টকেইটা লৈ ল'ব কৈছে ব্ৰেক টেন আৰু একুপেঞ্চাৰ সেইটো ট্ৰিটমেণ্ট ল'ব मेरे को बहुत ज़्यादा फर्क पड़ा मैंने ताई से प्रॉब्लम पाइছিল নাই মই ভাবি স্কেবল হৈছিল মই তো গম নাপাওঁ ন আগতে হাঁহি দোকান এতিয়াতো মই ইমান স্কেবল পাওঁ কৈছে আৰু অকল গাটো অকল কৰিব না পুৰা বিষ এতিয়া বিষবোৰ ভাল হ'ল নেকি বিষবোৰ ভাল আছে সেইকাৰণে ল'বলৈ আহে আকৌ 4 মাহ হৈ গ'ল 4 মাহ 5 মাহমান হৈ গ'ল এদিনত কিমানকৈ দিয়ে আজি ট্ৰিটমেণ্টটো হেৰি দিব 2000 20 মিনিটত 20 মিনিটত 2000 আৰু যোনটো কি চেলাইন লয় 100 ml সেইটো আধা ঘণ্টা টাইম লয় আধা ঘণ্টা 45 মিনিট সেইটোতে অকল 3000 দিব আৰু যোনটো একুপাঞ্চাৰ বুলি কয় সেইটো কৰিম বুলি কৈছে এতিয়ালৈকে কৰা নাই বাৰু তেখেতক যদি সেইটো কৰে তেতিয়া সেইটো তোমাৰ ল'ব 7000 মান আৰু এইকেইটা মোৰ মানে ফ্ৰী ট্ৰিটমেণ্ট কৈছে মানে ভাগ্যখন ভালে আছে কি কি বেমাৰ আছে ভাল কৰি ল'ব কৈছে মোক অঁ ঠিকে পাইছে বোলে ভাল কৰি ল'ব লাগে দেই বুলি কৈছে ঠিক আছে তেলে বাই বাই আমি যাওঁ দেই কি কৈছে এনে লওঁ পানীবোৰ এটাই লওঁ হ'ব এটা বহুত আছে হ'ব কেনে বাই কম হ'ব থাকে কিমান হ'ব এটাতে হ'ব ধেৰ আছে ডিউটি পৰা আহি বাহিৰে বাহিৰে মনত সোমালোঁ পানীপুৰি খাবলৈ মন গৈছে বাহিৰত খালে যিহেতু 6টাতে 25 টকা লাগে সেইকাৰণে ভাবিছোঁ নিজে বনাই মেলি খাম এইফালে লৈ লৈছে সেইটো কাৰণে विषय प्रॉब्लम है चाट मसाला बिरयानी मसाला गरम मसाला किचन की चीज़ें वो আছে না बिरयानी मसाला मसाला থাকিব ক'বাত चिकन कबाब मसाला चिकन मसाला पानी पूरी मसाला चाहिए मेरे সমোসা মছলা অনলাইনত যদি কৈছোঁ তুমি আনিবলৈ চোৱা ন তেতিয়া তুমি ডাবল দাম ভৰিবা এতিয়া ক'ত আছে ইয়াতে থাকিব इतना बड़ा पैकेट नहीं चाहिए मेरे को थोड़ा चाहिए 10 रुपीज़ 20 रुपीज़ का चलो बाहर में देखेगा मिलेगा तो पानी पूरी पेकेट लলোঁ কিন্তু মছলা নাপালোঁ বিচাৰি এতিয়া তেতেলী বিচাৰিছোঁ তেতেলী আছে ডাঙৰ পেটিটো আছে যাৰ কাৰণে নেকি আমাক ডাঙৰ পেটিটোৰ প্ৰয়োজন নাই চাই লওঁ কি হয় এফালে অলপ দাইলো লৈ ল'লোঁ ভিমবাৰ 2 পিচমান লৈ লওঁ
খালানে এইটো নহয় তই উঠাব বিচাৰি ফুৰিছা এইফালে ক'লে ইয়াৰ কাম মানে হেৰি ল'ৰাজনেও নাই বুলি ক'লেচোন আহা দিয়া হৈ গ'ল মই চাহ পেটলো আৰু ল'বলৈ একো নাই আহা বিম বাৰ লৈ লিয়া दिखाओ तो फिर एक बार मेरे को पानी दो मिक्स हाँ वही है मिक्स ही होगा वो सब कुछ मिक्स होगा आ जाओ दे दो अभी आ जाओ घर जाएगा अभी अबे कौन मसला तो पाई गलो क्या मैं गोई पिनी दुनिया के बनाए मिली खाम एकदम टेस्टी टेस्टी खावा लेने को है ना साफ এটা লৈ লৈ দেই আধা কেজি আৰু একো ল'ব লগিয়া নাই আহা আইসক্রিম নাই আইসক্রিম বেপাৰীটো মৰিলে কালি যেনেকৈ তুমি মোক কৈছিলা উৎপল দাদা আগত আইসক্রিম বেপাৰীটো মৰিলে নহয় বুলি সেনেকৈ মই কৈছোঁ তোমাক নেলাগে আইসক্রিম ল'বলৈ নেলাগে কৈছোঁ সি কৈছে লাগে বোলে সেই লৈ ল'লে কেইটকা 300 কিমানমান হ'ব চাগে 200 170 আইসক্রিম নিদিলে মানে ই নেযাব আজি সেইকাৰণে দিয়ে দিছোঁ আৰু লৈহে আহিলা কি ক'ব আৰু সৌলাতকৈ ছাৰ মানে ভাইটি আৰু ই দুইটা একে ভিনিয়ে খোলালে আইচক্ৰীম বুলি ক'লে পগলা আৰু শেষ হ'বলৈ বেছি সময়ো নালাগে বাৰু সেইটো ভাইৰে বেছিকৈ খাই গৈছে দেখিছে দুইটা একে মিছা মই ইমানকৈ নাখাওঁ ভাল নাপাওঁ মই আই হেট আইচক্ৰীম आई लव चॉकलेट आदमी नहीं था इसलिए नहीं किया मैंने मैं सरू चॉकलेट এটা লৈ যাম বুলি ভাবিছোঁ এইটো কেইটকা জানো 10 টকা মই চকলেট খাই বহুত ভাল পাওঁ সেইকাৰণে 10 টকা চকলেট লৈছোঁ মই বজাৰ কৰা হৈ গ'ল বজাৰ মানে অকল দুটামান বস্তু নিব আহিছিলোঁ দেই দুটামান বস্তু যিকেইটা নিব আহিছিলোঁ সেইকেইটাৰ লগত আৰু দুটামান মানে যোগ হৈ গ'ল আৰু এইটো আজিৰ বিষয় নহয় মানে সদায় মানে এনেকুৱাই হয় শ্বপিং মলত আহিলে হয় মণ্ডলী তোমাক কৰোণা পাইছে নেকি নে ডেংগু পাইছে মাস্ক পিন্ধি আছা যে মাস্কখন লগাই ভাল পাওঁ আই লাভ মাস্ক মই মাস্ক লৈ বেয়া পাওঁ আই হেট মাস্ক এইফালে মই কিনিলোঁ 10 টকীয়া ডেইৰী মিল্ক চকলেট ভাল লাগে খাই কিবা এটা মোক সেইটো কথা নহয় 10 টকীয়া চকলেটে মুখৰ জিভা জুতিটোকে লগাই থাকে সেইটো বুলি নহয় বুজিছা মই চকলেট খাই ভাল পাওঁ কিন্তু বেছি মানে অভাৰ খাই ভাল নাপাওঁ মিঠা বস্তুটো মই অকণমান ইগন'ৰ কৰোঁ 300 টকা 400 টকা চুনা লগালেহি আহি পিনি তোমাৰ আইচক্ৰীমটোতে বেছি দাম কৰিলা একো নাই হ'ব দেই 170 খাবা নি ঠিক আছে তেনেহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোক সকলোকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আমি ৰুমলৈ যাওঁ লগতে পানী পুৰি বনাওঁগৈ তেনেহ'লে আজিলৈ বাই বাই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বাই বাই এইফালে বৰষুণে দিলেও